Hello everyone, welcome back to my channel. So guys, Himakshi Kalitar Swayamvar কথাটো আপোনালোকে এইকেদিন নিশ্চয় সোশ্যাল মিডিয়াত শুনা পাই আছে আৰু তেওঁ এই শোটোৰ বাবে বিতৰ্কৰ মাজতো সোমাই পৰিছে। কিছুদিনৰ আগতেও হিমাক্ষী কলিতাৰ এটা কন্ট্ৰভাৰ্সি সৃষ্টি হৈছিল আৰু বৰ্তমান এতিয়া হিমাক্ষী কলিতাৰ লগতে কন্ট্ৰভাৰ্সিৰ মাজত সোমাই পৰিছে বেহাৰবাৰী আউটপোষ্টৰ এসআই স্যাৰ আৰু লগতে এসআই স্যাৰেও অসমৰ ৰাইজৰ পৰা বহুতেই হেট পাইছে। আসলতে ৰেঙনি টিভিত স্বয়ম্বৰ নামৰ এটা শ্ব' হ'বলৈ গৈ আছে আৰু আই থিংক ৰডিছৰ যেনেকুৱা শ্ব' হয় তেনেকুৱাই এই শ্ব'টো হ'বলৈ গৈ আছে। কিছুদিনৰ আগতে ৰাখী সাৱন্তৰো এটা স্বয়ম্বৰ অনুষ্ঠান তেনেকুৱা এটা শ্ব' হৈ গৈছিলে আৰু সেই শ্ব'টোৰ আধাৰতেই হয়তো ৰেঙনি টিভিত হিমাক্ষী কলিতাৰ স্বয়ম্বৰ অনুষ্ঠানটো হ'বলৈ গৈ আছে। আৰু এই শ্ব'টোত এসআই স্যাৰ এজন এংকৰ হিচাপে আছে আৰু সেইবাবে বহুতে কৈ আছে যে এসআই স্যাৰক অসমৰ ৰাইজে বহুত ভাল পাইছিল, বহুত মৰম দিছিল, কিন্তু এই শ্ব'টোত তেওঁক দেখাৰ পৰা অসমৰ বহুতো লোকেই তেওঁক বেয়া পাইছে, তেওঁক হেট কমেণ্ট কৰি আছে। এই শ্ব'টোত হিমাক্ষী কলিতাৰ স্বয়ম্বৰৰ শ্ব' হ'ব আৰু হিমাক্ষী কলিতাৰ লগতে কেইবাজনো যুৱক থাকিব। তেওঁলোকে নিজৰ প্ৰতিভাৰ জৰিয়তে আচলতে হিমাক্ষী কলিতাক ইমপ্ৰেছ কৰিবলৈ হয়তো চেষ্টা কৰিব আৰু গতিকে এই শ্ব'টোৰ বিষয়ে হিমাক্ষী কলিতাৰ স্বয়ম্বৰ শ্ব'টোৰ বিষয়ে আৰু এসআই স্যাৰৰ বিষয়ে যদি আপোনালোকে কিবা মন্তব্য দিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু লগতে এই শ্ব'টোৰ বাবে তেওঁলোকে কিদৰে প্ৰস্তুতি চলাই আছে, কেনেদৰে শ্বুটিং কৰি আছে তাৰে কিছু দৃশ্য মই আপোনালোকক এই ভিডিঅ'টোতে দেখাই দিছো। লগতে মই আপোনালোকক দুটামান কমেণ্টটো দেখাব বিচাৰিম। এজনে কৈছে গোপন সূত্ৰৰ পৰা গম পোৱা গৈছে যে বৰুণ ধাৱন আৰু ৰণবীৰ কাপুৰৰ মাজত তুমুল সংঘৰ্ষ। এটাই কথা মাথো দুয়োজনৰ মুখত, হিমাক্ষীক মোক লাগিব, পাছৰখন আপোনালোকে পঢ়ি ল'ব, নহ'লে জংগী আন্দোলন কৰিম। আন এজনে কৈছে ৰেঙনি টিভিলৈ অনুৰোধ, ইমান গালি খাইছে, ইমান ক্ৰিটিচিজম হৈছে, তাৰ পাছতো কিহৰ বাবে, নেক্সট টাইম এনেকুৱা শ্ব' নানিব আৰু বেহাৰবাৰী আউটপোষ্টৰ কলা কুশলীলৈও অনুৰোধ, প্লিজ এইবোৰৰ প্ৰমোশ্যন নকৰিব। আৰু বহুতে হিমাক্ষী কলিতাক ট্ৰল দি কৈছে বলিউডত মাতিছিল মই নগ'লো, এইটোৰ কাৰণে এসআই স্যাৰ কে স্যাৰ ভাল নলগা হৈ গৈছে দেই, শুনি শুনি জনপ্ৰিয়তা হ্ৰাস পাব। আকৌ এজনে কৈছে এসআই স্যাৰৰ ভদ্ৰ ইমেজটো খালী তহঁতে। এই বিষয়ে আপোনাৰ বাৰু কি মন্তব্য মোক জনাবচোন। সঁচাকৈয়ে বাৰু এসআই স্যাৰে এই শ্ব'টো কৰাৰ পাছত অসমৰ ৰাইজে তেওঁক বেয়া পাবলৈ সঁচাকৈয়ে বেয়া পাব নি? তেওঁক কোনোদিন তেওঁৰ শ্ব'বিলাক মানে ভালকৈ আঁকোৱালি নল'ব নেকি বাৰু অসমৰ ৰাইজে? চ' এই বিষয়ে কি ক'ব আপোনালোকে, আপোনালোকৰ কমেণ্ট মোক জনাব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যদিহে ভাল পালে লাইক কৰি দিব আৰু আগলৈও এনেধৰণৰ আপডেটসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।